নমস্কাৰ মোৰ আগৰকেইটা ব্লগছ ভিডিঅ' আপোনালোকে চাই আছে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যিসকল নতুনকৈ আহিছে চেনেলটো চাই আছে তেওঁলোকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্টে মোক প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকক প্ৰেৰণ কৰিবলৈ চেষ্টাও কৰিছোঁ কাৰণ আজি দিনত প্ৰত্যেকটো বস্তু ইউনিক হ'ব লাগে ইউনিক হ'লে বেছি ভাল আৰু জানিবও পাৰে আপোনালোকে মোৰ এনেকুৱা এটা প্ৰব্লেম হৈ গৈছিলে যিটো নেকি মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে এইটো মোৰ প্ৰব্লেমটো ছল্ভ হ'ব কিন্তু ফাইনেলি এজন মানুহে মোক ছল্ভ কৰি দিলে প্ৰব্লেমটো মোৰ তেওঁৰ নাম নল'লে নহ'ব পৰমা গগৈ ভাইল পিজিৰ যিজন ইউটিউবাৰ আছে আমাৰ ডিডিমো পেং ষ্টাৰ নমতা বিয়া হোৱা সেই মানুহজনে মোক ভিডিঅ'টো কেনেকৈ কি কৰিব লাগিব মোক গোটেইখিনি ক'লে তাৰপিছত মই নতুনকৈ আকৌ ভিডিঅ' আপলোড কৰিছোঁ তাৰ ৰিজাল্ট মই ইতিমধ্যে পাইছোঁ আৰু মানে কি হ'ল মোৰ চেনেলটো চাৰ্চ লিষ্টত অহা নাছিলে বা মোৰ ভিডিঅ' দিওঁ ভিডিঅ'বিলাক বুষ্ট নামাৰে কিয় নামাৰে তেওঁ মোক কিছুমান কথা সুধিলোঁ তেওঁ ধুনীয়াকৈ কৈছে মই ভবা নাছিলোঁ সপোনতো যে তেওঁক মেইল এটা কৰিম আৰু মেইলটো কৰাৰ পিছত যে ৰিপ্লাই পাম বুলি মই ভবা নাছিলোঁ কিন্তু ভাবিছিলোঁ অকণমান যে কিবা এটা ৰিপ্লাই আহিবও পাৰে কোনোবা দিন কিন্তু তেওঁ ছেইম ডে মোক যেতিয়া মেইল কৰি তেওঁ নম্বৰ দি দিলে আৰু মোক কথাখিনি সুধিলে কি হৈছে মই ক'লোঁ ভালকৈ তেওঁ মোক গোটেই ক্লিয়াৰ কৰাৰ কাৰণে আপোনালোকক ক'লোঁ মই তাৰপিছত আজি স্পেচিয়েলি ব্লগটোত আপোনালোকক মই দেখাম যে মই বগৰী পাৰিবলৈ আহিছোঁ বগৰী ক'ত পাৰিলোঁ কি কথা সকলো দেখুৱাই আছোঁ আপোনালোকে চাই থাকক যে আমাৰ চাপৰি অঞ্চল আমি গাঁও অঞ্চলত বাস কৰোঁ গাঁও অঞ্চলত বগৰী চাপৰি জেগাত পুৰা পায় গছত লমা লমে লাগি আছে কিন্তু প্ৰায়খিনি নাই পকাখিনি পাৰিলোঁ হেল্ল' গাইজ আমি দেখিছে নাই বগৰী পুৰা বুটলি আছোঁ আৰু লগত আছে এটা ভাইটি আছে এইটো তিনয়ন আৰু এইজনী ভণ্টি এজনী আছে এটি বুলিছে নাই পাচি ভৰাই ভৰাই মোক দিছে মই মোনাত ভৰাই আছোঁ এইজোপা বগৰী গছ ডাং লৈ লৈ আমি পাৰি আছোঁ যিমান মন যায় ইমান পাৰিলোঁ তাৰপিছত দেখুৱাম কেনেকৈ খাম তাৰপিছত আচাৰ বনাবৰ কাৰণে লৈ গৈছোঁ ঘৰত বিশেষকৈ তাৰপিছত আপোনালোকৰ ফালে বগৰী কোনে কোনে কিমান খাই কমেণ্ট কৰি জনাব লোভ পানী পৰি যাব জিভাৰ সেইটোহে মই ৰখাব নোৱাৰিম কাৰণ যিহেতু দূৰত আছোঁ ন ওচৰত থাকিলে যেনে কথা ওচৰত থাকিলে বোলে বগৰী লোভ পানী পৰিলেও দুয়োটাইও পাৰিম কিন্তু আঁতৰত আছোঁ যে আজিৰ দিনটো ছানডে বুলি বন্ধ পাইছোঁ সেইকাৰণে বগৰীকে ল'বলৈ আহিছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে কি কৰোঁ চাপৰি জেগাত কেনেকৈ পিঁয়াজ খেতি কৰিছিলোঁ আপোনালোকক চাওক পিঁয়াজৰ নহৰু আছে পিঁয়াজ আছে এইবোৰ পিঁয়াজ এইফালে সৰিয়হ আছে তাৰপিছত ইয়াতে আলু বিশেষকৈ খান্দি থকা হৈছে এইবিলাক আলু গছ দেখিছেনে আলু খান্দিলে আলু দুই এজোপা থাকিও গৈছে ইয়াত দেখিছেনে আলুৰ খুটি এইফালে আলুৱে আলু এইফালে চব তাৰপিছতে এইফালে খেতি কৰি আছে বড়ো ধানৰ খেতি হয় জুম কৰি দেখাইছোঁ চাওক বড়ো ধানৰ খেতি কৰি আছে কেনেকৈ এয়া আমাৰ গাঁৱৰ পৰিৱেশ কেতিয়াবা এনেকুৱা গাঁও অঞ্চলত আহিলে মনটোৱে ভাল লাগে হয়নে নহয় কওকচোন বাৰু যিসকলে গাঁৱততো থাকেই খেতি কৰে তেওঁলোকক অশেষ তাৰমানে কি বুলি ক'ম তেওঁলোকক প্ৰাউড কৰিছোঁ তেওঁলোকৰ কাৰণেতো আমি খোৱা খাদ্যটো সময়মতে পাই থাকোঁ খাবলৈ আজি যদি ইয়াত যদি আলু খেতি নকৰাহেঁতেন আমি বজাৰত বোলে লোকেল আলু ক'ত পাম গাঁৱৰ পৰাতো যায় সেইকাৰণে গাঁৱৰ কাৰণে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা ভিডিঅ' পাই আছে নতুনকৈ বনাবলৈ ট্ৰাই কৰি আছোঁতো সেইটো কাৰণে একদম পূৰা জোচত ক'ব পাৰিছোঁ নাই ক'ব আপোনালোকে আৰু নাৰ্ভাছ ফিল কৰোঁ নাৰ্ভাছ লাগি থাকে সেইটোকে লাহে লাহে আঁতৰ হ'ব চাকিলে আপোনালোকে কমেণ্ট কৰি ক'বচোন কাৰ এনেকুৱা হৈছিলে প্ৰথম ইউটিউবত ভিডিঅ' বনাওঁতে কাৰ নাৰ্ভাছ ফিল হৈছিলে সকলো কমেণ্ট কৰি আৰু দুজনী ভণ্টিয়ে মই ভিডিঅ' কৰা চাই আছোঁ চাব দেই হেৰি আছে মোৰে লাজ লাগি গৈছে সিহঁতি আহিছে ওচৰত কিন্তু লাজ থাকিলেতো ব্লগাৰ নহয় সেইকাৰণে লাজ কৰা নাই আৰু
ভণ্টি তোমালোকৰ ঘৰৰ ওচৰতে নে কিমান দূৰত এই দুজনী ভণ্টি কণমানি ভণ্টি চব নামটো কৈ দিয়া হাই কৈ দিয়া তোমালোকক গোটেই অসমবাসী ভাৰতবাসীয়ে দেখি আছে নামকেইটা কৈ দিয়া ধুনীয়াকৈ কৈ দিয়া লাজ নকৰিবা তুমি স্কুলত গৈ আছা কোন স্কুলত পঢ়া শংকৰদেৱ শিশু নিকেতন দেখিছে ধুনীয়াকৈ কৈছে এইজনী অকণমানি নতুনকৈ স্কুল গৈছে বাৰু তাই লাজো কৰিছে ভয়ো খাইছে অকণমান কি কৰিম কি নকৰিম সেইটো কাৰণে আৰু কিবা ক'বা নেকি একো নোখোৱা কৈ দিয়া হাই বুলি কৈ দিয়া লাজ কৰিছা তাই বগৰী খাই আছে দেখিছে বগৰী গছৰ পৰা এটি ছিঙি ছিঙি খাব পাৰে একদম ওচৰত গ'লে বগৰী গছ পাই যায় চব এই একদম বেছি নহয় সিহঁতৰ একদম চাপৰ আৰামত বগৰী খাব পাৰে এইবিলাকেই আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া কৰিলেও আপোনালোকে বৰিং হ'ব নহয় জানো আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ সোনকালে নেক্সট ভিডিঅ'টো আহি আছে আপোনালোকে চাব আৰু আমি এতিয়া বগৰীটো যিহেতু পাৰি ল'লোৱে বগৰীখিনি লৈ ঘৰলৈও যাব লাগে বগৰীখিনি লৈ যাওঁ ঘৰত মোনা বগৰী বনাই ল'লোঁ এতিয়া বগৰী লৈ আহি আছোঁ আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ বগৰী খোৱা লিভা পানীত পৰি যাব আজি আৰু বিশেষকৈ মই আচাৰ কৰিবলৈ লৈ গৈছোঁ ঘৰত আচাৰ কৰিম কেনেকৈ আচাৰবোৰ বনাওঁ সকলো দেখুৱাম আপোনালোকক নেক্সট ভিডিঅ'ত চাবলৈ পাব আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ